নমস্কাৰ, মই নীলাক্ষী আদৰণি জনাইছোঁ মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ আটাৰ লেয়াৰ থকা নিমকি। তাৰ বাবে লৈ লৈছোঁ দুবাটি আটা, তাতে দিছোঁ নিমখ আৰু এচামুচ চেনি আৰু লগতে দি দিছোঁ এচামুচ কালজিৰা আৰু এচামুচ জনি গুটি। এইখিনি ভালদৰে হাতেৰে মোহাৰি মই আটাৰ লগত মিহলাই লৈছোঁ আৰু ময়াম দিবৰ কাৰণে তাত দি দিছোঁ মই অলপমান ৰিফাইন অইল। এই গোটেইখিনি ভালদৰে ময়াম দি হোৱাৰ লগে লগে গৰম পানীৰে আকৌ মই ভালকৈ সানি ল'লোঁ আৰু গোটেই ডোটো মই আধা ঘণ্টাৰ কাৰণে এখন প্লেটৰে ঢাকি ৰাখিলোঁ। এতিয়া আকৌ সৰু বাটি এটাত 5 চামুচ আটা লৈছোঁ, তাতে দি দিছোঁ 4 চামুচ ঘি আৰু ভালদৰে এইখিনি মই ফেটি লৈছোঁ যাতে তাত কোনো ধৰণৰ গোটা-গুটি ৰৈ নাযায়। আধা ঘণ্টাৰ পাছত আটাখিনি আকৌ ভালদৰে মুঠি ল'লোঁ আৰু মিডিয়াম আকাৰত বল বনাই ল'লোঁ। এতিয়া সমান জোখত 5খন ৰুটি বনাই ল'লোঁ আৰু ভিডিঅ'ত দেখুৱাৰ দৰে ৰুটিখনৰ ওপৰত আটা আৰু ঘিউ মিশ্ৰণ অলপ দি দিলোঁ আৰু হাতেৰে ভালদৰে মিলাই লৈ তাৰ ওপৰত আকৌ এখন ৰুটি দিলোঁ, আকৌ আটা আৰু ঘিউ মিশ্ৰণটো দি এখন এখনকৈ 5খন জাপি দিলোঁ। এতিয়া অলপ আটা দি ভিডিঅ'ত দেখুৱাৰ দৰে অলপ ডাঙৰকৈ বেলি ল'লোঁ আৰু আকৌ আটা আৰু ঘিউ মিশ্ৰণটো দি এটা ৰোল বনাই ল'লোঁ। ৰোলটো হাতেৰে অলপ দীঘলীয়া কৰি টানি ল'লোঁ। এখন ছুৰী দি এই আটাৰ ৰোলটো এটা সমান জোখত কাটি ল'লোঁ আৰু ভিডিঅ'ত দেখুৱাৰ দৰে এতিয়া বলবোৰ হাতেৰে মই আগলৈ হেঁচা মাৰি দি এখন লুচিৰ আকাৰত বেছি ডাঠো নহয় পাতল নোহোৱাকৈ বেলি ল'লোঁ আৰু ডাঙৰ নিমকিৰ আকাৰত ভাঁজ দি ল'লোঁ আৰু আঙুলিৰে অলপ অলপকৈ হেঁচি দিছোঁ, মাজতে দি দিছোঁ আটা আৰু ঘিউৰ অলপ মিশ্ৰণ যাতে তেলত দিয়াৰ লগে লগে ই খোল খাই নাযায়। গোটেই নিমকিখিনি একেটা পদ্ধতিতে বনাই ল'লোঁ আৰু এখন কেৰাহীত তেল গৰম হ'বলৈ দি মিডিয়াম ফ্লেমত ল'লোঁ আৰু 4-5খনকৈ নিমকি দি ইলুটি সিলুটিকৈ ভাজি গল্ডেন কালাৰ হোৱাৰ লগে লগে নমাই থলোঁ। আকৌ বাকী থকা নিমকিখিনিও সেই একেই পদ্ধতিতে মই বনাই ল'লোঁ। এনেদৰে বনোৱা নিমকি খাবলৈ অতি ভাল লগা আৰু মচমচীয়া হয়। যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব।